পোনপ্ৰথমে আমি বিজনেছ শ্ৰী শ্ৰী লক্ষ্মী পূজা কমিটিৰ তৰফৰ পৰা সমগ্ৰ অসম তথা ভাৰতবৰ্ষৰ সমূহ ৰাজ্যলৈ আমি শাৰদীয় শুভেচ্ছা জনাইছোঁ। এইবুলি আমি বিজনী শ্ৰী শ্ৰী লক্ষ্মী পূজা কমিটিয়ে বিগত বৰ্ষৰ দৰে আমি 12 দিনীয়া কাৰ্যসূচীৰে এই পূজা আৰু মেলা আমি উদযাপন কৰিবলৈ লৈছোঁ। অহা 28 অক্টোবৰৰ পৰা 8 নৱেম্বৰলৈকে হ'ব আৰু এই পূজা মেলাত আমাৰ বিশেষ কৰি পশ্চিমবংগ কলিকতাৰ পৰাই আমাৰ বেছিভাগ অনুষ্ঠান প্ৰতিষ্ঠানবিলাকে আমাৰ এই বিজনী লক্ষ্মী মেলাখনৰ সৌষ্ঠৱ বৃদ্ধি কৰে। যিবিলাক মীনা বজাৰকে আদি কৰি বাণিজ্য মেলাকে আদি কৰি বিভিন্ন মনোৰঞ্জনৰ যিবিলাক মেলাত থাকিব লাগে যিখিনি সামগ্ৰী সেইখিনি পশ্চিমবংগৰ পৰাই আহি আছে বুলি আমি ইতিমধ্যে জ্ঞাত হৈছোঁ। গতিকে আৰু আমাৰ ইয়াত থিয়েটাৰ আগৰ দৰে হৈ আছে আৰু এইবাৰত 2খন থিয়েটাৰ হ'ব, এখন কোহিনুৰ আৰু এখন অভিনন্দন। আৰু গ্ৰন্থমেলা এইবাৰ এটা ব্যৱস্থা কৰা হৈছে, গুৱাহাটী পাণবজাৰৰ পৰাও গ্ৰন্থমেলা আহিব। এইটো আমাৰ বিশেষকৈ যিখিনি আমাৰ বুদ্ধিজীৱী শিক্ষক সমাজ তেওঁলোকৰ ফালৰ পৰা মানে মাজে মাজে আলোচনা হৈ থাকে যে বিজনীত ইমান সুন্দৰ এটা পূজা আৰু মেলা অনুষ্ঠিত হয়, এটাই বস্তু ইয়াত মানে অনুষ্ঠিত হোৱাটো দেখা নাই, সেইটো হৈছে গ্ৰন্থমেলা। তো আমি এইবাৰ কম সংখ্যক মানে বিপণীৰ সৈতে আমি সংযোগ কৰিব বিচাৰিছোঁ। এইবাৰ আৰম্ভণি কৰিম আমি, হয়তো আগন্তুক দিনত আমি এইটো বৃহৎ আকাৰৰ কৰাৰ কাৰণে চেষ্টা কৰিম। নিশ্চয় তেওঁলোকে আমাক সঁহাৰি জনাব। পাণবজাৰৰ পৰা ইতিমধ্যে যোগাযোগ হৈছে। গতিকে আমি আশা ৰাখিছোঁ যে বিজনী যিখন লক্ষ্মী পূজা আৰু মেলা, এই মেলা ভাৰতবৰ্ষৰ মানে এটা ঐতিহ্যমণ্ডিত মানে লেখত ল'বলগীয়া এটা মেলা হিচাপে ইতিমধ্যে পৰিগণিত হৈছে। যাৰ কাৰণে এই মেলাখন আমি আমাৰ এই নতুনকৈ নিৰ্মাণ কৰি থকা মন্দিৰৰ সম্পূৰ্ণ নোহোৱাৰ কাৰণে আমি একচুৱেলি আমাৰ কিছু আৰ্থিক মানে মন্দিৰৰ প্ৰয়োজন হোৱাত আমি মেলাখন কিছুদিনৰ কাৰণে চমুৱাই দিম বুলি ভাবিছিলোঁ, মানে 7 দিন। কিন্তু আমাৰ বৃহত্তৰ বিজনী ৰাইজৰ লগতে বিভিন্ন প্ৰান্তৰ পৰা ছ'চিয়েল মিডিয়াত তেওঁলোকে আমাক জনালে যে এটা ঐতিহাসিক পূজা আৰু মেলা, বিজনী 7 দিন মেলা বুলি ক'লে এইটো কেনেবাহেন লাগে আৰু কি, সকলো ফালৰ পৰা এটা আপত্তি আহিল। তেতিয়া আমি কথাটো বিবেচনা কৰি আমাৰ মহকুমা প্ৰশাসনৰ লগত আলোচনা কৰি এইটো 12 দিনীয়াকৈ কৰাৰ কাৰণে মানে সিদ্ধান্ত হয়। তো আমি আশা ৰাখিছোঁ বিজনীৰ যি ঐতিহাসিক পূজা আৰু মেলা বিগত বৰ্ষবোৰত যেনেধৰণে আমাৰ অসমৰ বিভিন্ন জিলাৰ পৰাতো আহেই, ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ পৰাও ইয়াত দৰ্শনাৰ্থী অহাটো আমাৰ অৱগত হয়। এইবাৰো আমি আশা কৰিছোঁ আমাৰ প্ৰতি বছৰ আপোনালোকে দেখিছে যে নেপালৰ পৰাও আহিছে, বাংলাদেশৰ পৰা আহিছে বা ইফালে আমাৰ অসমৰ বাহিৰৰ ফালৰ পৰাও আহি আছে বুলি আমি জ্ঞাত হৈছোঁ। তো এইবাৰো আমি আশা ৰাখিছোঁ তেওঁলোকে আমাৰ এই পূজা আৰু মেলাত নিশ্চয় মানে আহিব, দৰ্শন কৰিব। আমি বিজনীবাসী ৰাইজক আমি আমাৰ সকলো স্তৰৰ আমাৰ ব্যক্তিসকলক, সন্মানীয় ব্যক্তিসকলক আমি পূজা কমিটিৰ ফালৰ পৰা আমি অনুৰোধ জনাব বিচাৰিছোঁ, বিজনী এটা ঐতিহাসিক ঠাই হিচাপে, ঐতিহাসিক পূজা আৰু মেলা হিচাপে সকলোৰে সহযোগিতাত আমি মহকুমা প্ৰশাসন, পুলিচ প্ৰশাসন সকলোৰে সহযোগিতাত এইটো আমি পূজাটো এটা শান্তিপূৰ্ণভাৱে চলাই লৈ যোৱাৰ কাৰণে এটা প্ৰস্তুতি লোৱা হৈছে। সকলোৰে সহযোগিতা আমি কামনা কৰিছোঁ। আৰু আপোনালোকৰ জৰিয়তে আমি যে 12 দিনীয়াকৈ এই পূজা আৰু মেলা উদযাপন কৰিবলৈ লৈছোঁ, আমি আশা ৰাখিছোঁ অসম তথা ভাৰতবৰ্ষৰ সকলো মানে মিডিয়া, পৰ্টেল মিডিয়াই হওক, আমাৰ ইলেক্ট্ৰনিক মিডিয়াই হওক, আমাৰ পেপাৰ মিডিয়াই হওক, সকলোতে যাতে প্ৰচাৰ হয়, প্ৰতিটো চুকে কোণে যাতে এইটো গৈ পায়, বিজনীৰ ঐতিহাসিক পূজা আৰু মেলা যে অনুষ্ঠিত হৈ আছে এইটো সকলোৱে যাতে গম পায়, তাৰ কাৰণে আপোনালোকৰ ওচৰত আমাৰ আজিৰ এই সংবাদ মেলৰ জৰিয়তে আমি আপোনালোকক অনুৰোধ জনাইছোঁ। আৰু সকলোৱে আমাৰ এই পূজা আৰু মেলাত দৰ্শন কৰিবলৈ আহিব বুলি আমি আশা ৰাখিছোঁ।